Hey everyone, welcome back to my channel. মই জুমিয়ে আপোনালোক সকলোকে আকৌ এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। পাৰ্লাৰৰ নিচিনাকৈ আপোনালোকেও ঘৰতে এনেকৈ চুলিকেইডাল ষ্ট্ৰেট কৰিব বিচাৰে নেকি? তেতিয়াহ'লে চাওকচোন এই প্ৰচেছটো। এই হেক্সটোৰ কাৰণে মই ৰাতিয়ে চাউল অকণমান এনেকৈ তিয়াই থৈ দিছিলোঁ পানীত। তাৰপিছত ৰাতিপুৱা যেতিয়া ধুনীয়াকৈ সিজি গ'ল, সিজি যাওঁতে ইয়াক মই গেছত এটা চচপেনত চাউলখিনি দি ধুনীয়াকৈ উতলিবলৈ দিছোঁ। আৰু বাৰে বাৰে চামুচেদি লৰাইছোঁ যাতে চাউলখিনি মোৰ তলত লাগি নধৰে। আৰু এয়া মই ৰাতিয়ে তিয়াই থৈ দিছিলোঁ মিঠি গুটি অৰ্থাৎ ফেনুগ্ৰীক চিডছ। এই মিঠি গুটিয়ে আপোনালোকৰ চুলিকেইডাল খুব ধুনীয়াকৈ দীঘল হোৱাত সহায় কৰে আৰু স্মুথ এণ্ড শ্বাইনি বনোৱাত সহায় কৰে। যিহেতু ইয়াতে যথেষ্ট পৰিমাণৰ ভিটামিন থাকে, সেই ভিটামিনবিলাকে আমাৰ চুলিখিনিৰ গ্ৰ'থত বহুত সহায় কৰে। আৰু মই গোটেইখিনি এনেকৈ মিক্স কৰি এটা পেষ্ট বনাই ল'লোঁ আৰু পেষ্টটোত এনেকৈ ঘৰতে থকা এটুকুৰা এল'ভেৰা দি দিলোঁ। দি পেলাই মই এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি লৈ তাতে মই এই মিক্সাৰখিনিত অকণমান মৌ দিছোঁ। মৌ অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মৌখিনি দিয়াৰ পিছত মই ইয়াক ধুনীয়াকৈ হাতেৰে গোটেইখিনি মিক্স কৰি ল'লোঁ যাতে গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিক্স হৈ যায়। আৰু এয়া মোৰ টেক্সচাৰটো এনেকুৱা হ'ব লাগিব। এতিয়া মই আপোনালোকক ইয়াক লগোৱাৰ প্ৰচেছটো দেখাম। প্ৰথমতে চুলিখিনি মই এডাল ক্লিপৰ সহায়ত ওপৰত এনেকৈ বান্ধি লৈছোঁ আৰু মই তলৰ পৰা ইয়াক ধুনীয়াকৈ লগাম। আপোনালোকে একদম গুৰিৰ পৰা একদম আপোনাৰ চুলিৰ আগলৈকে এনেকৈ লগাব আৰু মন কৰিব যাতে গোটেইখিনি পেষ্ট আমাৰ এনেকৈ গোটেই চুলিতে একদম গুৰিৰ পৰা আগলৈকে লাগি ধৰে। আৰু মই এয়া এখন গামোচা লৈ লৈছোঁ কাৰণ মোৰ কুৰ্তিটো মোৰ বেয়া কৰিবলৈ মন নাই, সেইকাৰণে মই গামোচাখন ধুনীয়াকৈ লগাই লৈছোঁ আৰু গলে চলে লাগে আঠা আঠাও লাগি যায়। আৰু মই এনেকুৱাকৈ যেতিয়াৰ পৰা এনেকৈ এই প্ৰচেছবিলাক অৰ্থাৎ ঘৰুৱা উপায়েৰে এনেকৈ চুলিৰ যত্ন ল'বলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰাই মোৰ অকণমান হেয়াৰ ফলটো কমি গৈছে, চুলি সৰাটো বহুত কমিছে। আগতে ইমান চুলি সৰিছিলে, মই মানে ভাবি নাপাওঁ যে মই কি কৰিলে মোৰ চুলিকেইডাল সৰাটো কমিব। তাৰপিছত এনেকৈ বহুতৰ ভিডিঅ' চালোঁ, নেটতো চাৰ্চ কৰিলোঁ কেনেকৈ চুলিকেইডাল সৰাটো কমাওঁ। তাৰপিছত মই এনেকৈ এইবিলাক প্ৰচেছবিলাক ভিডিঅ'তে চাই পেলাই মই শিকিছোঁ। শিকি পেলাই মই ঘৰত এনেকৈ ট্ৰাই কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু যেতিয়াৰ পৰা মই এই প্ৰচেছবিলাক কৰিছোঁ তেতিয়াৰ পৰাই মোৰ চুলিকেইডাল সৰাও কমি গ'ল, প্লাছ মোৰ চুলিকেইডাল ধুনীয়া স্মুথ চিল্কি এণ্ড শ্বাইনি হোৱাটো যথেষ্ট পৰিমাণে সহায় কৰিলে। এতিয়া মই ইয়াক মিনিমাম 1.5 ঘণ্টা ৰাখিম। 1.5 ঘণ্টা ৰাখি পেলাই মই ইয়াক ধুনীয়াকৈ ঠাণ্ডা পানী দি ৱাশ্ব কৰি দিম। আপোনালোকেও ঘৰত এনেকৈ ট্ৰাই কৰি চাবচোন। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।